বন্ধু বান্ধৱীসকল শিক্ষামূলক বাৰ্তা চেনেলটোত আপোনালোক সকলোকে স্বাগতম লৈ আহিছোঁ এটা ইম্পৰ্টেণ্ট আপডেট যিহেতু আজি শিক্ষামন্ত্ৰীয়ে সংসদত কেইবাটাও বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ইয়াৰ ভিতৰত আছিল পিউপিল টিচাৰ ৰেচিঅ শিক্ষক বদলীকৰণ লগতে ডিষ্ট্ৰিক্ট ৱাইজ শিক্ষক কেনেদৰে বদলীকৰণ হ'ব ইয়াৰ বিষয়ে তেওঁ বিশেষ মন্তব্য আগবঢ়ায় আহক সবিশেষ চাওঁ আজিৰ এই ভিডিঅ'টোত যদি আপোনালোকে মোৰ এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ উপৰিও 209খন বিদ্যালয় যিখিনি বিদ্যালয়ত 75 বছৰ সম্পূৰ্ণ হৈছে আৰু সেই বিদ্যালয়খিনিত এনৰোলমেন্ট যথেষ্ট ভাল সেই বিদ্যালয়খিনিক আৰু ভাল কৰিবৰ কাৰণে তাত 3 কোটিকে টকা আমি ব্যয় কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো এতেকে গুণোৎসৱৰ আউটকাম হিচাপে আমি আন্তঃগাঁথনি উন্নয়নত কাম কৰিছো অধ্যক্ষ মহোদয় তেখেতে এটা সুনিৰ্দিষ্ট প্ৰশ্ন কৰিছে পিউপিল টিচাৰ ৰেচিঅ লৈ পেলে সেই কথাটো মই জনাই দিব বিচাৰো যে এই পিউপিল টিচাৰ ৰেচিঅ সঠিক কৰাৰ কাৰণে অসম চৰকাৰে যোৱা চৰকাৰৰ মানে একেবাৰে শেষ পৰ্যায়ত আহি এখন আইন বনাইছিল টিচাৰ ট্ৰেন্সফাৰক লৈ পেলে আৰু তাৰ কাৰণে আমাৰ চৰকাৰখনে এটা হিউমেন ৰিসোৰ্স মেনেজমেন্ট সিস্টেম প্ৰস্তুত কৰি উলিয়ালে যিটো পোৰ্টেলত সকলোবিলাক শিক্ষকে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব নতুন বছৰটোৰ আৰম্ভণিৰ পৰা আমি ট্ৰান্সফাৰ কৰা আৰু ৰেশনালাইজ কৰা অৰ্থাৎ য'ত বেছি শিক্ষক আছে তাৰ পৰা কম শিক্ষক থকা অঞ্চললৈ বদলি কৰি সেই খালি পদসমূহ পূৰণ কৰাৰ প্ৰক্ৰিয়াটো নতুন বছৰৰ প্ৰথম সপ্তাহটোৰ পৰাই আমি আৰম্ভ কৰিম বুলি আজি সদনক মই জনাইছো ধন্যবাদ আমিনুল ইসলাম যে আমাৰ পিটিআৰ পিউপিল টিচাৰ ৰেচিঅ'ৰ গড়টো যদি চোৱা যায় আমাৰ অসমতো ভাল আমাৰ অসমত যি আছে আমাৰ যিমান সংখ্যক ষ্টুডেন্ট আছে তাৰ বিপৰীতে যিমান সংখ্যক টিচাৰ থাকিব লাগে আমাৰ আছে ন্যাশনাল ইনডেক্সৰ আছে কিন্তু তাৰ ৰেশনালাইজেশন হোৱা নাই কৰবাত বেছিকে আছে কৰবাত কমকে আছে কৰবাত থুপ খাই পৰিছে একটা জায়গাত আৰু বিশেষকে ভিতৰুৱা অঞ্চলবিলাক গ্ৰামাঞ্চলবিলাক তাত আমাৰ পিটিআৰ ৰেচিঅ'টো স্থান বিশেষকে বেয়া এতিয়া হেতু ইউনিফৰ্ম কৰাৰ কাৰণে তাক উন্নত কৰাৰ কাৰণে আমি এটা হিউমেন ৰিসোৰ্স মেনেজমেন্ট সিস্টেম এটা আমি ডেভেলপ কৰিছো আৰু ইতিমধ্যে কেইদিনমান আগত তাত শিক্ষকসকলৰ পঞ্জীয়ন আৰম্ভ হৈছে বদলীকৰণ শিক্ষকৰ বদলীকৰণ এটো আৰু এতিয়া ফিজিক্যাল ফাইলৰ দ্বাৰা বদলীকৰণৰ আমাৰ কোনো ফাইল নাই পোৰ্টেল এটা যে খুলিছে পোৰ্টেলটা আমি আৰম্ভ কৰিছো অৰ্থাৎ বহু সময়ত আমাৰ কাহিলীপাৰা ট্ৰান্সফাৰ বিচৰা শিক্ষকসকলৰে ভিৰ হৈ থাকে তো হেতু নাইকিয়া কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ যোৱাবাৰ যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়া তেওঁ এখন টিচাৰ ট্ৰান্সফাৰ আইন এখন আনিলে আৰু সেই আইনখনৰ অধীনত কোনো ধৰণৰ ফিজিক্যাল ফাইলৰ মুভমেন্টে নহয় আমাৰ কোনো ফাইল নাই এটো এতিয়া পোৰ্টেলটো মুকলি কৰা হ'ল পোৰ্টেলত শিক্ষকসকলে তেওঁ ট্ৰান্সফাৰ বিচাৰক বা নিবিচাৰক পঞ্জীয়ন কৰিব লাগিব আৰু পঞ্জীয়ন কৰাৰ পাছত আমাৰ এটা ডাটাবেছ হ'ব আৰু তাত আইনখনে যিখিনি শৰ্ত প্ৰদান কৰিছে বা সুবিধা যিখিনি প্ৰদান কৰিছে সেই সুবিধাৰ আধাৰত শিক্ষকসকলে তাত তেওঁলোকে আবেদন কৰিব আৰু আবেদনৰ ভিতৰত অনলাইন ট্ৰানজেকচনৰ জৰিয়তে বদলীকৰণবিলাক হ'ব য'ত মূলত পিটিআৰটো পিউপিল টিচাৰ ৰেচিঅ' সেই ৰেচিঅ'টো মেইনটেইন কৰাৰ কাৰণে বিহিত ব্যৱস্থা তাৰমানে এই পোৰ্টেলৰ জৰিয়তে আপোনালোকে এইটো ডেটাটো গম পাব যে কোনবিলাক অঞ্চলত বেছিকে আছে বা কম আছে এইখিনি আমি ইয়াৰ পৰাই গম অলৰেডি পঞ্জীয়ন আৰম্ভ হৈ গৈছে